ত্ৰিকোণমিতিৰ মানবোৰ কেনেকৈ মনত ৰাখিব লাগে তোমালোকে একেবাৰে ভুলি যোৱা বাৰে বাৰে। মই আজি তোমালোকক এনেকুৱা ট্ৰিক কম, তোমালোকে 2 মিনিটত ত্ৰিকোণমিতিৰ টেবিল ফুল কৰি দিবা। ত্ৰিকোণমিতিৰ মান 60 ডিগ্ৰী, sin 60 ডিগ্ৰী, cos 45 ডিগ্ৰী, tan 30 ডিগ্ৰী কেনেকৈ ইয়াৰ মানবিলাক উলিয়াই মই তোমালোকক আজি এনেকুৱা ট্ৰিক শিকাই দিম। তোমালোকে ত্ৰিকোণমিতিৰ টেবিল তোমালোকে 2 মিনিটত কি কৰিব পাৰিবা, ফিল আপ কৰি দিব পাৰিবা। দেখা চোৱা কি কৰিবা, তোমালোকে কেৱল তিনিটা মান মনত ৰাখিব লাগিব। কি sin 30 ডিগ্ৰী কি হয় 1/2, sin 45 ডিগ্ৰী কি হয় 1/√2, sin 60 ডিগ্ৰী কি হয় √3/2। আৰু দুটা থাকে তোমালোকে খালি 0 আৰু 1 বহুৱাই দিবা, এইটো মনত ৰাখিবলৈ নালাগে কাৰণ এইটো মনত থাকি যায়। চোৱা তোমালোকে তাৰ পিছত কি কৰিবা, cos থিটাৰ মান কেনেকৈ লিখিবা জানা। দেখা সাইনৰ মান যত শেষ হৈছে, ইয়াত শেষ হৈছে, তোমালোকে শেষৰ পৰা ইয়াত আহি যায় এনেকৈ। দেখা শেষত কি আছে 1, তোমালোকে ইয়াত 1 লিখা। তাৰ পিছত কি আছে √3/2, ইয়াত √3/2 লিখা। তাৰ পিছত এইটো ইয়াতেই থাকিব আৰু এইটো 1/2 ইয়াত হ'ব আৰু 0 শেষত হ'ব, হৈ গল। তাৰ পিছত দেখা কি আছে cosec থিটাৰ মান তোমালোকে কেনেকৈ পাবা। চোৱা তোমালোকে এটা ফৰ্মুলা জানা কি sin থিটা ইকুৱেল টু কি, যদি a/b হয়, sin থিটা যদি a/b হয় তেন্তে কি হ'ব cosec থিটা হ'ব কি b/a। বুজি পাইছা। তেনেকুৱা কি ইয়াত ওলটাই গৈছে, এটো কি তলত আহিছে আৰু b টো ওপৰত গৈছে, তেনেকুৱা ইয়াত হ'ব। দেখা সাইনৰ মান কি আছে 0, 0 যদি তলত যায় কি হ'ব, দেখা 0 যদি তলত যায় তেনেহলে কি হ'ব নট ডিফাইন। কিয় 0 দি আমি কোনো সংখ্যাক হৰণ কৰিব নোৱাৰো, সেইকাৰণে কি হ'ব নট ডিফাইন, এই হ'ব নট ডিফাইন। দেখা এইটো যদি ওলটাই কি যায় কি হ'ব 2 টো ওপৰত যাব আৰু 1 তলত থাকিব, তেনেহলে কি হ'ব 2 হ'ব। এইটো ওপৰত যাব সেম এনেকুৱা 2/√3 হ'ব এইটো, আৰু 1 আছে, 1ক যদি তুমি লিখা 1 তেনেহলে 1 হ'ব, কি হ'ব 1। তাৰ পিছত দেখা sec থিটা, sec থিটা তেনেকুৱা। দেখা যেনেকুৱাকৈ cos থিটা যদি a/b হয় তেনেকুৱা কি sec থিটা কি হ'ব b/a, ওলটাই গৈছে। তুমি সেকৰ মান যিবিলাক আছে ওলটাই লিখা, 1 যদি ওলটাই যায় কি হ'ব 1 হ'ব, হৈ গল। তাৰ পিছত এইটো ওলটাই দিয়া 2/√3, এইটো ওলটাই দিলে কি হ'ব √2, এইটো দিলে কি হ'ব 2 হ'ব। 0 যদি তুমি ওলটাই দিয়া কি হ'ব নট ডিফাইন, হৈ গল। বুজি পাইছা। এতিয়া দেখা যে tan আৰু cot, তাৰ আগত তোমালোকে একটা ফর্মুলা জানা কি tan থিটা ইকুয়াল টু কি হয় sin থিটা বাই cos থিটা। বুজি পাইছা। সাইনৰ যি মান cosৰ মান দি হৰণ দিব লাগিব। দেখা যদি মই 0ক 1 এৰি দি হৰণ দিও কি হ'ব 0 হ'ব, আৰু যদি মই এইটো হৰণ দিও কি হ'ব 2 আৰু 2 কটা যাব 1/√3 থাকিব, 1/√3। বুজি পোৱা নাই কি আছে 1/2, তাৰ পিছত কি আছে এইটো মান √3/2, √3/2, 2 আৰু 2 কটা কৰি যাব কি বাকি থাকিব 1/√3, ইয়াত 1/√3 আছে। ঠিক তেনেকুৱা √2 কাটা যাব 1/1 কি হ'ব 1 হ'ব। ইয়াত কি আছে দেখা, ইয়াত 2 আৰু 2 কটা কৰি যাব বাকি থাকিব √3, আৰু 1ক তুমি 0 দি যদি হৰণ দিয়া কি হ'ব নট ডিফাইন। তাৰ পিছত কি যদি তুমি tan থিটা জানা a/b কি হ'ব cot থিটা কি হ'ব b/a, উল্টাই গৈছে। এটু উল্টাই দিয়ে কি হ'ব নট ডিফাইন, এটু উল্টাই দিলে কি হ'ব √3, এটু উল্টাই দিলে কি হ'ব 1, এটু দিলে কি হ'ব 1/√3। দেখা এটা কেনেকৈ হৈছে √3 যদি তুমি উল্টাই দিয়া কি হ'ব, উল্টাই যদি লেখা এইটো তলত কি থাকিব 1, 1 টো ওপৰত যাব আৰু √3 তলত যাব, কি সেইভাবে এইটো হৈছে। আৰু শেষত চোৱা শেষত কি হ'ব 0। তোমালোকে 2 ৰ পৰা 2.5 মিনিটৰ ভিতৰত তোমালোকে কি কৰি দিব পাৰিবা ফুল কৰি দিব পাৰিবা ফাৰ্স্ট টাইমত। আৰু যদি তোমালোকে ভালকৈ প্ৰেক্টিস কৰা 1 ৰ পৰা 2 মিনিটৰ ভিতৰত তোমালোকে এইটো ফিল আপ কৰি দিব পাৰিবা ত্ৰিকোণমিতিৰ টেবিলটো।